সকলোৰে প্ৰিয় নহয়নে? অসমত বুলিয়ে নহয় বাহিৰতো আপুনি যাৰে ঘৰত যাক চাহটো থাকিবই আৰু ৰাতিপুৱা টাইমটো যদি আমি চাহটোপা নাখাওঁ ইনকমপ্লিট যেন ফিল হয় নহয়নে? ব্ৰেকফাষ্ট টাইমটো যেন ইনকমপ্লিট হৈছে, কাৰোবাৰ মূৰ বিষাইছে তেতিয়াও চাহ লাগে, কাৰোবাৰ টোপনি ভঙা নাই তেতিয়াও চাহ লাগে নহয়নে? আৰু সেই চাহপাতটোতো আমি বজাৰৰ পৰা কিনি আনো, কিন্তু কোনোবাই জানো ভাবিছেনে যে সেই চাহপাতটো আমি ঘৰতে যদি তৈয়াৰ কৰিব পাৰিলোহেঁতেন? আৰু যদিও ভাবিছে তেতিয়াও বহুত যেন টান হ'ব এনেকুৱা লাগিছে নহয়নে? মোৰো লাগিছিলে। কিন্তু মই আজি আপোনালোকক ঘৰতে একদম অৰ্গেনিক চাহপাত বনাই দেখুৱাম অতি সহজতে। আপোনালোকেও বনাব পাৰিব এনেদৰে। তেন্তে আহকচোন ঘৰতে একদম কেমিকেল ফ্ৰী অৰ্গেনিক চাহপাত কেনেকৈ বনাই চাওঁ। চাহপাত বনাবলৈ মই আমাৰ সন্মুখৰ বাগানখনৰ পৰা এনেদৰে কুমলীয়া আগবোৰ ছিঙি আনিছোঁ। মোৰ বৌ হাজবেণ্ড চবেই ছিঙিলে। এতিয়া সেই চাহপাতখিনি ছিঙি আনি এনেদৰে ডাইনিঙতে মেলি দিছোঁ। একদম পূৰা ভালদৰে একদম পাতলকৈ মেলি দিব, যাতে মানে এইখিনি ৰাতিটোৰ ভিতৰতে নেক্সট দিনাখনলৈ লেৰেলি যায়। লেৰেলিব লাগিব, ফুল্লি লেৰেলি যাব লাগিব, তেতিয়াহে চাহপাতটো বনাব পাৰিব। এয়া চাওক, নেক্সট দিনাখন ৰাতিপুৱা আমাৰ এই চাহপাতটো এনেদৰে মুঠি মাৰোঁতে দেখিছেনে চাহপাতটো এনেকৈ লাডু হৈ গৈছে, তাৰমানে এইখিনি ভালদৰে লেৰেলি গৈছে। এতিয়া এইখিনি বনোৱাৰ প্ৰচেছ আৰম্ভ কৰিম। মই আপোনালোকক দুটা পদ্ধতিত চাহপাত বনোৱা দেখুৱাম। আপোনালোকে যিটোতে সুবিধা পায় সহজ হয় সেইটোতে কৰিব পাৰিব। এটা হৈছে এনেদৰে ইটাটো প্ৰথমে ভালদৰে ব্ৰাছ মাৰি ধুই ল'ব চাফা কৰি পেলাই। তাৰপিছত এনেদৰে হাতৰ এমুঠিমান লৈ ইটাটোতে থৈ, দেখিছে নহয় কেনেকৈ হাতেৰে মোহাৰিছে প্ৰথমে মানুহজনে, তাৰপিছত ইটাৰে এনেকৈ ঘঁহি দিছে। ধৰক যেনেকৈ পতাত আমি মছলা পিছোঁ তেনেকেই, কিন্তু পূৰা ফুল্লি গুড়া হৈ যাব নালাগে, একদম ৰাফলি খুন্দা হ'ব লাগে। এনেদৰে চাওকচোন, মই দেখুৱাই দিছোঁ দেই। এনেকুৱা দেখিছেনে? এনেকুৱা হ'লেই হৈ যাব। আধা ভঙা হ'লে হ'ব। এইটো হৈছে এটা। ছেকেণ্ড প্ৰচেছটো হৈছে মিক্সাৰ গ্ৰাইণ্ডাৰ। মই গ্ৰাইণ্ডাৰ বাতিটোতে এনেদৰে চাহপাত দুমুঠিমান লৈ লৈছোঁ। যিমানটো জোখ হয় আপোনালোকে আন্দাজমতে বাতিটোত লৈ ল'ব, আৰু এইখিনি মই এতিয়া গ্ৰাইণ্ডাৰত পিচি ল'ম। আৰু এই চাওকচোন, 2 মিনিটমান এনেদৰে মিক্সিত মৰাৰ পিছতে দেখিছিলে কিমান ধুনীয়া গুড়ি হৈ গৈছেগৈ। এনেকৈ আধা ভঙা দেখিছে, মই দেখুৱাই দিছোঁ ওচৰৰ পৰা ভালদৰে। ইমানখিনি হ'লেই হ'ল, তাতকৈ বেছি গুড়ি কৰিব নালাগে, নহ'লে আমাৰ চাহপাতটো ভাল নহ'ব। এনেদৰে মই প্ৰায় বহুতখিনিয়ে কৰি ল'লোঁ মিক্সাৰ গ্ৰাইণ্ডাৰত মাৰি, আৰু এইফালে হাজবেণ্ডে কৰিলে। গোটেইখিনি চাহপাত আমাৰ পিচি হৈ গ'লগৈ। এনেদৰে পলিথিন এটাত লৈ ল'ব, কাৰণ এইখিনিতে হৈছে মেইন কামটো। এনেদৰে পলিথিনটোত লৈ পেলাই পূৰা হাৱাটো এনেদৰে চেপি উলিয়াই ল'ব লাগিব। পলিথিনৰ ভিতৰৰ পৰা যিমান হাৱা আছে একদম গোটেইখিনি চেপি ভালদৰে উলিয়াই এনেদৰে পকাই গোটেই ৰাতিটোৰ কাৰণে থৈ দিব লাগিব। ধৰক আপুনি যদি আবেলি টাইমত কৰিছে, নেক্সট দিনাখন আপুনি 2টামান বজাত ৰ'দত দিব পৰা হৈ যাব। আৰু আমি গোটেই ৰাতিটো দি থলোঁ, সন্ধিয়া টাইমতে কৰিছিলোঁ যিহেতু। নেক্সট দিনাখন মই এনেদৰে পলিথিনৰ পৰা উলিয়াই বাহিৰতে কাৰ্টন এখন পাৰি লৈছোঁ। এতিয়া ৰ'দত দিব লৈছোঁ। এনেদৰে চপৰা হৈ গৈছে, যিহেতু আমি পূৰা হাৱাটো চেপি উলিয়াই পেলাই এনেদৰে বান্ধি থৈছিলোঁ ন, সেইটো কাৰণে চপৰা হৈ গৈছে। গতিকে মই এতিয়া ৰ'দত দিবলৈ লৈছোঁ আৰু চপৰাবোৰ ভালদৰে ভাঙি দিছোঁ। এনেদৰে হাতেৰে মোহাৰি চপৰাবোৰ ভাঙি দিব লাগিব, নহ'লে লাডু হৈ থাকিব। আৰু এদিনতে শুকাই গৈছিলে মোৰ, আৰু কোনোবাখিনিহে 2 দিন লাগিছিলে, যিহেতু দেৰিকৈ যদি ৰ'দত দিছোঁ মানে 2টামান বজাত, তেতিয়া 2 দিনত শুকাইছে। আৰু এইখিনিতো মোৰ এদিনতে শুকাই গৈছিলে। এই দেখিছেনে, মই মাজতে আৰু এবাৰ লৰাই দিছোঁ, ইলুটি শিলুটি কৰি দিছোঁ যাতে ভালদৰে শুকাই যায়। আবেলিলৈকে মোৰ চাহপাতখিনি শুকাই ৰেডি হৈ গ'ল। এয়া চাওকচোন, মই দেখুৱাইছোঁ আপোনালোকক। একদম বজাৰৰ কিনা চাহপাতৰ নিচিনা হৈছে, আৰু ৰংটোৰ কথাটো আৰু ক'বই নালাগে। চাহ বনাইছিলোঁ যিহেতু, কালাৰটোতো দেখিছেই, একদম ইমানেই ধুনীয়া। আৰু ইয়াৰ যিটো গোন্ধ, মানে ইয়াৰ গোন্ধটোতেই মানে আপোনাৰ চাহকণ খাওঁ যেন লাগিব, মানে ইমানেই ধুনীয়া গোন্ধ এটা ওলাইছে। আৰু এনেদৰে যদি আপুনি টেমাত থৈ পেলাই ঢাকনখন খুলি অকণমান নাকটো ওচৰ চপাই গোন্ধি চাই, ইমানেই ধুনীয়া গোন্ধাব। আৰু মই এনেদৰে চাফা টেমা এটাত সুমুৱাই পেলাই ষ্ট'ৰ কৰি থ'ম। মই 2টা কোৱালিটিত বনাইছিলোঁ চাহপাত। এটাটো এইটো, যিটো মই মিক্সিত মাৰি বা ইটাত এনেকৈ পিছাৰ গতে কৰি পেলাই বনাইছোঁ, আৰু এটা হৈছে অকল হাতেৰে মোহাৰিছোঁ। পাতটো একেই, ছেইম প্ৰচেছ। পাতটো লেলাই ল'ব লাগিব, তাৰপিছত অকল হাতেৰে মোহাৰিলে হ'ল। ঠিক তেনেকৈ ইটাতে হাতেৰে মোহাৰি থৈ দিলেই হৈ যাব। এইখিনি দেখিছেনে, হাতেৰে মোহাৰি থৈছিলোঁ, এনেকৈ গোটা হৈ আছে। চাহত দিব যেতিয়া পাতখিলা পূৰা ফুলি এখিলা পাত হৈ যাব। আজিৰ ভিডিঅ'টো দীঘল হ'ল। যদিহে আপোনালোকে মোৰ চাহপাত বনোৱা ভিডিঅ'টো চাই ভাল পাইছে, তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেন্তে আজিলৈ আহিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ। বাই বাই।